ইউৰোপৰ ভয়ংকৰ গৰম 1300 মানুহৰ মৃত্যু কিয়? বন্ধুসকল, আজি মই আপোনালোকক এটা আচৰিত ঘটনা ক'ম। কল্পনা কৰকচোন, লণ্ডন, পেৰিছ, বাৰ্লিনৰ মানুহবোৰ এতিয়া এচি আৰু কুলাৰৰ বাবে হাহাকাৰ কৰি আছে। যেনেকৈ আমাৰ গাঁৱত বা চহৰত গৰমৰ দিনত বিদ্যুৎ গ'লে মানুহে অসুবিধা পায়, ঠিক তেনেকৈ উন্নত দেশবোৰৰো মানুহৰো গৰমত ছটফটাইছে। আটাইতকৈ ভয়ংকৰ কথা, মাত্ৰ এটা সপ্তাহতে ইউৰোপৰ 1300 জনৰো অধিক লোকৰ মৃত্যু হৈছে। আৰু ইউৰোপৰ ট্ৰেইনৰ ৰেলপথো গৰমত গলি গৈছে। আপুনি জানেনে এই গৰমৰ মূল কাৰণ কি? আজি আমি এই বিষয়টো আলোচনা কৰিম। ইমান গৰম কিয়? নমস্কাৰ বন্ধুসকল, আজি আমি ইউৰোপৰ এই ভয়ংকৰ গৰম প্ৰবাহৰ বিষয়ে বুজিম। সাধাৰণতে আমি ভাবোঁ যে গৰম সমস্যা কেৱল গৰীব দেশবোৰতহে, কিন্তু এইবাৰ গৰমৰ তাণ্ডৱ চলিছে বিশ্বৰ আটাইতকৈ ধনী দেশবোৰত। জাৰ্মানী, ফ্ৰান্স, ইটালী, ব্ৰিটেইন। এই দেশবোৰক আমি উন্নত বা প্ৰথম বিশ্বৰ দেশ বুলি কওঁ, কিন্তু প্ৰকৃতিৰ তাপৰ আগত এই দেশবোৰে অসহায় হৈ পৰিছে। আজি আমি তিনিটা কথা জানিম। ইউৰোপত কি ঘটিছে, ইমান গৰম কিয়, আমাৰ অসম আৰু ভাৰততো কি হ'ব পাৰে। প্ৰথমতে আমি কিছু তথ্য চাওঁ। তথ্য নাথাকিলে কথাবোৰ বুজা টান হয়। ফ্ৰান্সৰ গৰমৰ ৰেকৰ্ড। 24 জুনত ফ্ৰান্সৰ পিছচ নামৰ এখন চহৰৰ তাপমাত্ৰা আছিল 43.3 ডিগ্ৰী। ফ্ৰান্সৰ 80 বছৰীয়া ৰেকৰ্ড ভাঙি গ'ল। পেৰিছ চহৰত জুন মাহৰ আটাইতকৈ গৰম দিন আছিল 40.9 ডিগ্ৰী। কল্পনা কৰক, পেৰিছত সূৰ্যৰ তাপ ইমান বেছি যে মানুহে বাহিৰ ওলাব নোৱাৰা অৱস্থা। 24 জুনত ব্ৰিটেইনৰ তাপমাত্ৰা 36.1 ডিগ্ৰী আছিল। ব্ৰিটেইনত মানুহে টাই কোট পিন্ধি ফুৰে, কিন্তু এই গৰমত সেইবোৰ পিন্ধাটো অসম্ভৱ। 27 জুনত জাৰ্মানীৰ তাপমাত্ৰা 41.7 ডিগ্ৰীলৈ গৈছিল। সেইদিনা জাৰ্মানীৰ ইতিহাসৰ আটাইতকৈ গৰম দিন আছিল। চেক গণৰাজ্য 41.1 ডিগ্ৰী আৰু পোলেণ্ডত 40.5 ডিগ্ৰী ৰেকৰ্ড কৰা হৈছিল। কিন্তু বিশ্ব স্বাস্থ্য সংগঠনৰ প্ৰধান টেড্ৰছ আধানমে কয় যে 21 জুনৰ পিছত ইউৰোপত 1300 জনতকৈ অধিক লোকৰ অতিৰিক্ত মৃত্যু হয়। অতিৰিক্ত মৃত্যু মানে যিমান মানুহ সাধাৰণতে মৰে তাৰ বাহিৰেও ইমান মানুহ বেছিকৈ মৰিল। অকল ফ্ৰান্সতেই 1000 জন লোক মৰিল। এই মৃত্যুবোৰৰ অধিকাংশ 65 বছৰৰ ঊৰ্ধ্বৰ লোক। গৰমৰ পৰা ৰক্ষা পাবলৈ বহুতে নদী আৰু পুখুৰীত জঁপিয়াইছিল, কিন্তু সাঁতুৰিব নজনাৰ বাবে 40 জনলৈকে লোক ডুবি মৰিল। টেড্ৰছে এই গৰমক নীৰৱ ঘাতক বুলি কৈছে, কাৰণ গৰমে লাহে লাহে মানুহক মাৰিছে, কোনো শব্দ নাই। এতিয়া আহোঁ মূল প্ৰশ্নলৈ, ইমান গৰম কিয় হৈছে? ইয়াৰ মূল কাৰণটো বিশেষ মৌচুমিক ঘটনা, যাৰ নাম ওমেগা ব্লক। এইটো এটা কঠিন বিষয়, কিন্তু মই আপোনাক সহজ ভাষাত বুজাম। জেট ষ্ট্ৰীম কি? পৃথিৱীৰ আকাশত এখন বায়ুৰ নদী বৈ থাকে। ইয়াৰ নাম জেট ষ্ট্ৰীম। এই বায়ু পশ্চিমৰ পৰা পূবলৈ সাপৰ দৰে ঘূৰি থাকে। ইয়াক এটা নদীৰ সোঁতৰ লগত কল্পনা কৰিব পাৰি। এই বায়ুৰ সোঁতে মৌচুমীক আগুৱাই নিয়ে, যেনে বতৰ, বৰষুণ ইত্যাদি। ওমেগা ব্লক কেনেকৈ গঠন হয়? কেতিয়াবা এই বায়ুৰ সোঁতত এটা ব্ৰেকাৰ লাগে, অৰ্থাৎ সোঁতৰ গতি কিছুদিনৰ বাবে ৰৈ যায়। তেতিয়া বায়ুৰ সোঁতৰ আকৃতি ইংৰাজী ওমেগা আখৰৰ দৰে হয়। এতিয়া এই ওমেগা আকৃতিৰ তিনিটা অংশ থাকে। মাজৰ অংশ ওপৰৰ ফালে, ইয়াত বায়ুৰ চাপ বেছি থাকে। এই অংশ উষ্ণ চাপৰ অঞ্চল। তলৰ দুয়োকাণে ইয়াত বায়ুৰ চাপ কম থাকে। এই অংশ নিম্ন চাপৰ অঞ্চল। উচ্চ চাপৰ অঞ্চলত বায়ু তললৈ নামি আহে। তললৈ নামি আহিলে বায়ু সংকুচিত হয় আৰু গৰম হয়, আৰু মেঘ নাথাকিলে বায়ুৰ তাপ পোনপটীয়াকৈ মাটিত পৰে। সেয়ে সেই ঠাই খুব গৰম হয়। এতিয়া জানো আহক, কিয় ইউৰোপত ইমান গৰম? ওমেগা ব্লকে উত্তৰ আফ্ৰিকাৰ, য'ত মৰুভূমি আছে, অতি গৰম বায়ু টানি আনে আৰু ইউৰোপত আবদ্ধ কৰি ৰাখে। আমি যদি এটা উদাহৰণ লওঁ, ঘৰৰ কেৰাহীত তেল গৰম কৰি তাৰ ওপৰত ঢাকনি দিলে তাপ বাহিৰ নোলায়। ঠিক তেনেকৈ ওমেগা ব্লকে ইউৰোপৰ ওপৰত এখন ঢাকনি দি থৈ দিছে, যাৰ ফলত তাপ বাহিৰ নোলায় আৰু গৰম বাঢ়ি যায়। সাধাৰণতে এই ওমেগা ব্লক 3-4 দিনতে ভাঙি যায়, কিন্তু এইবাৰ ই এসপ্তাহ ধৰি আছে। সেয়ে গৰম এনেকৈ বাঢ়ি গৈছে। ইউৰোপৰ ঘৰবোৰ কিয় বিপদজনক হৈ পৰিল? আপুনি ভাবিব পাৰে যে আমাৰ অসমত 35-38 ডিগ্ৰী থাকিলে আমি সহজে চলি থাকোঁ, কিন্তু ইউৰোপৰ মানুহে 38-40 ডিগ্ৰীত কিয় মৰি আছে? ইয়াৰ কাৰণ হ'ল তেওঁলোকৰ ঘৰবোৰ গৰমৰ বাবে তৈয়াৰী নহয়। ইউৰোপৰ ঘৰৰ বিশেষত্ব জানো আহক। ইউৰোপ এটি শীতল মহাদেশ। শীতকাল বহু ঠাণ্ডা হয়, বৰফ পৰে, নদী জমে। সেয়ে তেওঁলোকৰ ঘৰবোৰৰ গৰম ৰাখিবলৈ তৈয়াৰ কৰা হয়। ঘৰৰ দেৱালবোৰ মোটা আৰু বিশেষ সামগ্ৰীৰে ঢাকি থোৱা হয়, যাৰ ফলত শীতকালত ঘৰৰ ভিতৰৰ তাপ বাহিৰ নোলায়, কিন্তু গৰম কালত ঘৰৰ ভিতৰৰ তাপো বাহিৰ নোলায়। এতিয়া গৰম কালত এই ঘৰবোৰৰ গেছ চেম্বাৰলৈ পৰিণত হৈছে। ৰাতি হ'লেও দেৱালবোৰ ঠাণ্ডা নহয়, গৰমেই থাকে, যাৰ ফলত মানুহে শুবও নোৱাৰে, ঘৰৰ ভিতৰত থাকিবও নোৱাৰে। এচি, এয়াৰ কণ্ডিশ্যনাৰৰ অভাৱ হৈছে। আমাৰ ভাৰতত এচি বহুতো ঘৰত আছে, কিন্তু ইউৰোপৰ মাত্ৰ 20% ঘৰত এচি আছে। আমেৰিকাত এই সংখ্যা 90%, কাৰণ ইউৰোপত ইমান গৰম নহয় বুলি তেওঁলোকে এচি লোৱাৰ প্ৰয়োজন নাছিল। কিন্তু এতিয়া হঠাতে ইমান গৰম হোৱাত এচি নাই
আৰু এচি কিনিবলৈ টান, কাৰণ এচিৰ দাম বেছি, এচি চলাবলৈ বিদ্যুতৰ দামো বেছি। বেলজিয়াম আৰু ফ্ৰান্সে বিদ্যুতৰ দাম ইমান বঢ়াই দিছে যে এচি চলালে ঘৰৰ বাজেট নষ্ট হয়। এই দাম বৃদ্ধি ইতিহাসৰ আটাইতকৈ ডাঙৰ বৃদ্ধি। জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ ভূমিকা কি? এতিয়া প্ৰশ্ন আহে, এই গৰম প্ৰৱাহ কেৱল এটা মৌচুমী ঘটনা নে ইয়াৰ লগত জলবায়ু পৰিৱৰ্তনৰ সম্পৰ্ক আছে? বিজ্ঞানীসকলৰ মতে কি? বিশ্বৰ প্ৰখ্যাত বিজ্ঞানীসকলে কয় যে এই গৰম প্ৰৱাহ মানুহৰ কাৰণে সম্ভৱ হৈছে, কাৰণ কাৰ্বন ডাই অক্সাইড গেছ বেছিকৈ উৎপন্ন কৰি পৃথিৱী গৰম কৰিছে। যদি মানুহে ইমান গেছ উৎপন্ন নকৰিলেহেঁতেন, তেন্তে এই গৰম প্ৰৱাহ ৩.৫ ডিগ্ৰী কম হ'লহেঁতেন, অৰ্থাৎ গৰম ইমান বেছি নহ'লহেঁতেন। ইউৰোপ পৃথিৱীৰ আটাইতকৈ সোনকালে গৰম হোৱা মহাদেশ। বিশ্বৰ গড় তাপ বৃদ্ধিৰ তুলনাত ইউৰোপৰ দুগুণ গতিত গৰম বাঢ়ে। 2003 চনৰ কথা, 2003 চনতো ইউৰোপত এনে গৰম প্ৰৱাহ আহিছিল। তেতিয়া ৮০,০০০ লোকৰ মৃত্যু হৈছিল। সেই সময়ত ইউৰোপৰ চৰকাৰবোৰে বহুত পৰিকল্পনা কৰিছিল, আমি ভৱিষ্যতে এনে গৰম ৰোধ কৰিম বুলি কৈছিল। কিন্তু লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ বিজ্ঞানী এজনে কয় যে আমি পৰিকল্পনা কৰাৰ গতিতকৈ বহুগুণে বেছি প্ৰকৃতিৰ গতিত ৰোধ বাঢ়িছে। অৰ্থাৎ আমি যিমান সোনকালে পৰিকল্পনা কৰোঁ, প্ৰকৃতি তাতকৈ বহুত সোনকালে গৰম হৈছে। আমি পৰিকল্পনাৰ দৌৰত পিছ পৰি গৈছো। ভাৰত আৰু অসমৰ বাবে ভৱিষ্যতবাণী। আপুনি ভাবিব পাৰে, ইউৰোপ জ্বলি আছে, আমাৰ অসমত কি হ'ব? কিন্তু বন্ধু, আজি সকলো একে পৃথিৱীত বাস কৰোঁ। ইউৰোপৰ গৰম আমাকো প্ৰভাৱিত কৰিব পাৰে। এল নিনো প্ৰভাৱ। এই বছৰ এল নিনোৰ নামৰ মৌচুমী ঘটনা চলি আছে। এল নিনো মানে হ'ল প্ৰশান্ত মহাসাগৰৰ পানী গৰম হোৱা, যাৰ ফলত বিশ্বৰ বতৰ পৰিৱৰ্তন হয়। এল নিনোৰ বাবে ভাৰতত গৰম বাঢ়িব পাৰে। আমাৰ অসমতো ওমেগা ব্লকৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আমি গৰমক স্বাভাৱিক বুলি ভাবোঁ। অসমৰ গাঁৱত মানুহে কয়, বহাগ জেঠৰ দুপৰীয়া লু লাগিবই। কিন্তু প্ৰকৃততে এই গৰম বিপদজনক। প্ৰতি বছৰে ভাৰতত হাজাৰ হাজাৰ লোক হৃদষ্ট্ৰোক, গৰমত অচেতন হৈ পৰে আৰু মৰে। কিন্তু এই মৃত্যুৰ তথ্য বহুতেই নথিভুক্ত নহয়। চহৰৰ কংক্ৰিটৰ জংঘল। আমাৰ দিল্লী, মুম্বাই, পাটনা, গুৱাহাটীৰ দৰে চহৰত উৰবান হিট আইলেণ্ড সৃষ্টি হৈছে, অৰ্থাৎ চহৰবোৰ কংক্ৰিট, চিমেণ্ট আৰু ৰাস্তাৰে ভৰি আছে। এইবোৰে সূৰ্যৰ তাপ শোষণ কৰি ৰাখে। ৰাতি হ'লেও এইবোৰ ঠাণ্ডা নহয়, যাৰ ফলত চহৰবোৰ গাঁৱৰ তুলনাত গৰম হয়। যদি ইউৰোপৰ দৰে পৰিস্থিতি অসমত সৃষ্টি হয়, তেন্তে আমি কি কৰিম? অসমৰ ঘৰবোৰ কিন্তু গৰমৰ বাবে তৈয়াৰী, বাঁহ, কাঠ, টিনৰ চাল। কিন্তু চহৰবোৰত কংক্ৰিটৰ ঘৰ বাঢ়িছে, সেয়ে আমিও সাৱধান হ'ব লাগে। আমি কি কৰিব পাৰোঁ? গৰম প্ৰৱাহ ৰোধ কৰিবলৈ দুটা পথ আছে। প্ৰথমটো দীৰ্ঘম্যাদী আৰু দ্বিতীয়টো চমু। মিটিগেশ্যন। মূল কাৰণটো দূৰ কৰা। ইয়াত আমি জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণবোৰ কমাবলৈ চেষ্টা কৰোঁ, কিন্তু ইয়াৰ বাবে ২০-৩০ বছৰ লাগিব। আমি এইবোৰ কৰিব পাৰোঁ। কম কয়লা, পেট্ৰল, ডিজেল ব্যৱহাৰ কৰিব পাৰোঁ। বেছিকৈ সৌৰ শক্তি, বায়ু শক্তি ব্যৱহাৰ কৰিব পাৰোঁ। গছ-গছনি ৰোপণ কৰিব পাৰোঁ। গ্ৰীণহাউচ গেছ কমাব পাৰোঁ। কিন্তু এটা কথা মনত ৰাখিব, ইতিমধ্যে বায়ুমণ্ডলত যিমান গেছ আছে, তাৰ বাবেই কিছু গৰমটো সহিবই লাগিব। পৰিস্থিতিৰ সৈতে মানুহ খাপ খোৱা। এই কামবোৰ আমি তৎক্ষণাত কৰিব পাৰোঁ। কুলিং চেণ্টাৰ। গৰমৰ সময়ত মানুহবোৰ জিৰোৱাৰ বাবে চৰকাৰে শীতল স্থান তৈয়াৰ কৰিব পাৰে। ঘৰৰ ছালত গছ-গছনি ৰোপণ কৰিলে ঘৰৰ তাপ কমে। ঘৰৰ ছালত বগা ৰং সানিলে সূৰ্যৰ তাপ প্ৰতিফলিত হয় আৰু ঘৰ ঠাণ্ডা থাকে। চৰকাৰে গৰমৰ সময়ত কি কৰিব লাগে সেই পৰিকল্পনা ফাইলত নাৰাখি কাৰ্যকৰী কৰা। সময় সলনি কৰা। শ্ৰমিক, কৃষকসকল পুৱা বা নিশা কাম কৰিবলৈ দিয়া, দুপৰীয়া বিশ্ৰাম দিয়া। পানীৰ ব্যৱস্থা। ৰাস্তাত পানী ছিটিওৱা, গছ-গছনিত পানী দিয়া। অসমত আমি কি কৰিব পাৰোঁ? অসমত আমি পৰম্পৰাগতভাৱে গৰমৰ সৈতে খাপ খাই আছোঁ। বাঁহৰ ঘৰবোৰত বতাহ সোমায়। ছালত টিনৰ সলনি খেৰ বা টাইলছ ব্যৱহাৰ কৰিলে কম গৰম হয়। গছ-গছনি ৰোপণ কৰিলে পৰিৱেশ ঠাণ্ডা থাকে। কিন্তু চহৰবোৰত কংক্ৰিট বাঢ়িছে, সেয়ে আমাকো আধুনিক সমাধান বিচাৰিব লাগিব। বন্ধু-বান্ধৱীসকল, ইউৰোপৰ এই গৰম প্ৰৱাহ আমাৰ সকলোৰে বাবে এটা সতৰ্কবাণী। যি ঠাইত বৰফ পৰে, সেই ঠাইত ঠাণ্ডা মহাদেশ বুলি জনা যায়, সেই ঠাইত এতিয়া মানুহ গৰমত মৰি আছে। ইয়াৰ পৰা আমি কি শিক্ষা পাম? প্ৰকৃতিয়ে যেতিয়া নিজৰ হিচাপ বিচাৰে, তেতিয়া সি নাচায় আপুনি ধনী নে গৰীব, উন্নত নে অনুন্নত। ওমেগা ব্লকে ইউৰোপক ঘেৰি ৰাখিছে। পৰৱৰ্তী বাৰত কাৰ পাল? ভাৰতৰ নে অসমৰ? কোনেও নাজানে। কিন্তু আমি যদি এতিয়াই সাৱধান নহওঁ, তেন্তে পৰিস্থিতি ভয়ংকৰ হ'ব পাৰে। জলবায়ু পৰিৱৰ্তন এতিয়া কেৱল কিতাপৰ বিষয় নহয়, ই আমাৰ সন্মুখত উপস্থিত হৈছে। শেষত আপোনালোকলৈ প্ৰশ্ন, আপোনাৰ অঞ্চলত এইবাৰ গৰম কেনে আছে? আপোনাৰ ঘৰত গৰমৰ পৰা ৰক্ষা পাবলৈ কি ব্যৱস্থা কৰিছে? আপোনালোকৰ অঞ্চলত বৰষুণ আৰম্ভ হৈছেনে? ধন্যবাদ। জয় হিন্দ।